নমস্কাৰ সকলোকে। 2011 চনত কি ঘটিছিল মোৰ ঘৰত আজি সকলোখিনি মই আপোনালোকক অসমৰ ৰাইজক জনাই আছোঁ মোৰ ইউটিউব আৰু ফেচবুক চেনেলৰ জৰিয়তে। চাওক, 2011 চনত যেতিয়াই ননেৰ দিবন ডেকা মানে বিজেপিৰ পৰাই ইলেকশ্যন খেলিছিল, তেতিয়া আছিল কংগ্ৰেছৰ ভূমিধৰ বৰ্মন। তেখেত যেতিয়া জয় হোৱাৰ পিছত মই যিটো ঘৰত উঠি কিনে বৰ্তমান ভিডিঅ' কৰি আছোঁ টিঙৰ ওপৰত, ইয়াতে মই 11 চেন কেবেল আনি থৈ দিছিলোঁ ফ্ল'ৰ কৰাৰ কাৰণে। কাষৰ মানুহ আহি কিনে সিদিনাই মোৰ ঘৰত ইমান শিল মাৰছি, য'ত নেকি মই ভয়ত সেই যে আপোনালোকে দেখা পাইছে, সেই চাওক, মই অলপ জুম কৰি দিছোঁ, আপোনালোক চাওক, তাতে বাঁহচুক দেখা পাইছে। আৰু সেই জাগাখিনিত মই ৰাতি 2টা বজাক লগিন 2টা লগৰ ল'ৰা সৈতে মই তাতে লুকি আছোঁ ভয়তে। দেখা পাইছে এইটো মোৰ ঘৰ। চাওক, চাৰিওফালে ইমান শিল মাৰছি, গোটাই ৰাতিটো মোটামুটি 2-3 ঘণ্টা শিল মাৰছি, গোটাই টিংটা মানে ফুটা কৰি দিছে। চাওক, তথাপিও মই ভিডিঅ' কৰা নাছিলোঁ, আপোনালোকক দেখুওৱা নাছিলোঁ। আজি মই কিয় দেখালোঁ, নিশ্চয় মোৰ অলপ আজি এই কলা মলা হৈছে। এইফালে চাওক, ইমান ভয়াকৈ হৈছে কলা মলা হৈ, দেখা পাইছে আপোনালোকে। আৰু সেই ভাবিয়ে মই আজি আপোনালোকক ভিডিঅ'টো কৰি মানে দেখাব লগা হ'ল অসমৰ ৰাইজক। গতিকে এনে নহয়, কোনোবাই MLA হৈছে, কোনোবাই মন্ত্ৰী হৈছে, কোনোবাই মিনিষ্টাৰ হৈছে, আমাৰ কি আছে সেই বুলি আপোনালোকে চিন্তা কৰকচোন। মই বিজেপি কৰিছোঁ, কংগ্ৰেছৰ মানুহ আহি মোক ঘৰটো ভাঙিব নালাগিছিল, এইটো ভুল কথা হৈছে। কিন্তু সেনাই মোৰ ক্ষেত্ৰত হৈছে, আৰু যাতে বেলেগৰ ক্ষেত্ৰত সেনাই নহওক। কিন্তু মই এইখিনি কথা খুব দুখত কৈছোঁ, কাৰণ বৰষুণ দিয়াৰ লগে লগে মোৰ চিন্তা হৈ যায়। মই বাৰম্বাৰ এইটো কথা কৈছোঁ। আৰু চাওক, মই সেই 2011 চনৰ পৰা যিহেতুকে মই দিন হাজিৰা কৰি খোৱা মানুহ, মই পৰিয়াল এটা চলাব লাগে। মই তেতিয়াৰ পৰা চাওক, মই টিং বদলাবৰ কাৰণে মোৰ সক্ষম হোৱা নাই। য'ত 30-40 হাজাৰ টকা লাগে গোটাই টিং, ইয়াতে 22খান টিং লাগে। আৰু ধৰক মোক কোনো সহায়ো কৰা নাই, মই কাৰো ওচৰত মই ভিক্ষাও মাজা নাই যে মোৰ কংগ্ৰেছৰ মানুহে মোক শিল মাৰি কিনে টিং ফুটাই দিছে, যে মোক 2খান টিং দিয়ক। মই সেনেকৈ কওঁ নাই আজিলৈকে, মোৰ শিল আছে, মই কাকো কোৱা নাই। দেখা পাইছে আপোনালোকে কেনেকুৱা এটা চাউণ্ড ঢেৰকেনি। আৰু মই দেখাইছোঁ আপোনালোক আমাৰ যিটো ঘৰ, 3 ঘৰ মানুহ আছোঁ। তুমি চাওক, ইমূৰৰ পৰা সিমূৰকলৈকে মই দেখা দিছোঁ মানে স্কুল ঘৰৰ দৰে। আৰু মই সম্পূৰ্ণ কৰি মোৰ ঘৰটো দেখাইছোঁ। চাওক, এনাহান পৰিৱেশত মই ইয়াতে বাস কৰি আছোঁ। আৰু চাওক, এইফালে মই এইমাত্ৰ মই ধুনীয়া কৰি দিছিলোঁ মাত্ৰ এই যিখন প্লাষ্টিক আপোনালোকে দেখা পাইছে, আৰু বতাহ উৰিবিলাক দি লাভ নাই। আৰু এইফালে চাওক, গছ গছনিবিলাক ধুনীয়া কৰি বতাহত লৰি আছে। আৰু সেইফালে দেখা পাইছে টিঙৰ ওপৰৰ পৰা মই দেখাই দিছোঁ এইখন নুনমাটি পাব্লিক স্কুল। তো যিয়ে নহওক, ক'ব লগা বহুত আছিল, কিন্তু মই কোৱা নাই আপোনালোকক। আৰু কম কেতিয়াবা সুযোগ পালি, মানে দিন সকলোৰে সমানে নাযায়। যেতিয়া আৰু ভাল দিন আহিব তেতিয়া হয়তো গোটেইখিনি মনৰ কথা খুলি ক'ম। আজি ভিডিঅ'টো মই এনে কৰি বনালোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো নিশ্চয় মানে চাই কিনি ভাল পায়, প্লিজ আপোনালোকে এটা অসমীয়া ল'ৰা বুলি মোক এটা লাইক কৰি জনাই দিব। জয় অসম, জয় জুবিন দা।